নমস্কাৰ সকলোকে ৰাসৰ আন্তৰিক শুভেচ্ছা জনালোঁ। বৰ্তমান যি ৰাসৰ বতৰ, শ্ৰীকৃষ্ণ আৰু ৰাধাৰ ৰাসলীলা, এই ৰাসলীলাৰ বৈকুণ্ঠ বৃন্দাবন মথুৰাৰ কিছু ৰাস মহোৎসৱৰ দৃশ্য উপভোগ কৰোঁ। বলকচোন পলম নকৰে তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বৃন্দাবন মথুৰাৰ ৰাস, এয়া হৈছে কৃষ্ণই যে গৰু চৰাইছিল, গৰখীয়া স্থান। দেখিছেনে কি সুন্দৰকৈ সুন্দৰ কৰিছে মন্দিৰ, ৰাধা কৃষ্ণ মন্দিৰ, প্ৰেম মন্দিৰ। মন্দিরটা কি মজা লাগে জানো না? দেখিছেনে মন্দিৰটো কি সুন্দৰ, প্ৰেম মন্দিৰ, শ্ৰীকৃষ্ণ আৰু ৰাধাৰ যি প্ৰেম লীলা, সেই নামেৰে পৰিচিত প্ৰেম মন্দিৰ। সকলোৱে জানে শাস্ত্ৰত লিখাই আছে শ্ৰীকৃষ্ণই যি নাশ বধ কৰিছিল, সেই দৃশ্য কি সুন্দৰভাৱে অংকিত কৰি উপস্থাপন কৰিছে এই মথুৰাত। সঁচাকৈ সুন্দৰ লাগে দৃশ্য। কি ধুনীয়া কৰিছিলে শ্ৰীকৃষ্ণৰ 16,000 গোপী, সেই 16,000 গোপী সুসজ্জিত ৰূপে অৱতৰণ কৰি থৈ দিছে। এয়া মথুৰা বৃন্দাবন, মথুৰাৰ এই দৃশ্য। लाइटिंग फिर से चेंज हो गया। मस्त पॉज मारा बार কি সুন্দৰ সুসজ্জিত কৰি তুলিছে মন্দিৰটো। দেখিছে ইমান মানুহৰ ভিৰ আছে। এয়া মন্দিৰৰ ভিতৰচোৱা দৃশ্য, কি সুন্দৰ সুসজ্জিত, আচৰিত।
हमने ভিডিঅ'টো সম্পূৰ্ণ কৰাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ। ভিডিঅ'টো চাই লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইবটো কৰি কাষতে থকা বেল আইকনটো প্লিজ ক্লিক কৰি দিবচোন। ভিডিঅ'টো কেনেকুৱা পালে সকলোৱে তলত কমেণ্ট কৰিব। জয় শ্ৰীকৃষ্ণ।